নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ মকৰ সংক্ৰান্তি তথা মাঘ বিহুৰ দিনা কোন তিনিটা প্ৰধান বস্তু দান কৰিলে আমাৰ জীৱনত সৌভাগ্য উদয় হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এইদৰে এষ্ট্ৰলজি তথা বাস্তু বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ দিনা যদি খিচিৰি ভোগ বনোৱা হয় তেনেহ'লে বহুত শুভ হয়, আৰু খিচিৰি বনাই দান কৰিব পাৰিলেও যথেষ্ট শুভ ফল পোৱা যায়। দ্বিতীয়তে দান কৰিব লগা বস্তুবিধ হৈছে গুড়। মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ দিনা যদি আপুনি গুড় দান কৰিব পাৰে তেনেহ'লে আপোনাৰ ঘৰত দৰিদ্ৰতা নোহোৱা হ'ব আৰু কেতিয়াও টকা পইচাৰ অভাৱ নহয়। তৃতীয়তে কলা তিল। যদি মকৰ সংক্ৰান্তি তথা মাঘ বিহুৰ দিনা আপোনালোকে কলা তিল দান কৰে তেনেহ'লে ইয়াৰ দ্বাৰাও যথেষ্ট শুভ ফল লাভ কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এই দিনটোত আপোনালোকে তিল দান কৰিবলৈ মুঠো নাপাহৰিব। বন্ধু বান্ধৱীসকল, এয়াই আছিল মকৰ সংক্ৰান্তি তথা মাঘ বিহুত দান কৰিবলগীয়া বিশেষ তিনিটা বস্তুৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিল তথা কথা আনি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। ধন্যবাদ।